ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো ৰঘুপতি নালাগে ৰঘুপতিক নালাগে ৰঘু চৰি আপুনি ইয়াত কিয় ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছে I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ কি তুমি গাঁৱত গৈ চাকৰি কৰিবা মাষ্টৰনী বাইদেউ পুলিচে কৈছে তাইৰ মৃত্যু হৈছে বুলি কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো ছুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে তোমাৰ কাৰণে মই সব এৰি থৈ ইয়ালৈ গুচি আহিলো আৰু তুমি ইউ আৰ চেলফিছ গেট আউট ৰঘু গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলাৰ তোমাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে সিহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে